বাৰ আহিছিলোঁ তেতিয়া যেতিয়া ৰাস্তা ঘাট একো নাছিলে সেই তেতিয়া মোৰ বিষাই যায় বাগমাৰা যাম বৰশী নদীখন মই পাৰ হ'ব লাগিব নাৱেৰে পাৰ হ'ব লাগিব এনেকৈ কৰি মই মানে আহিছোঁ আন্দোলনৰ সময়ত আৰু আমি তেনেকৈ আন্দোলন কৰোঁতে আহি থকাৰ কাৰণে গাঁওখনৰ প্ৰতি মানে চৰকাৰৰ দৃষ্টিগত হৈছিলে সেইকাৰণে বোধহয় উপেন্দ্ৰনাথ ব্ৰহ্ম যিদিনাখন তেখেতৰ মৃত্যুৰ পিছত যিদিনাখন তেওঁৰ শ্ৰাদ্ধ আছিলে আমাৰ এই অঞ্চলৰ পৰা পুৰুষ মানুহবিলাক সব মানে শ্ৰাদ্ধৰ কাৰণে গুচি গৈছিলে এই মতা মানুহৰ এবচেঞ্চত আমাৰ তিনিগৰাকী আছিল না মানে ধৰ্ষণ কৰি পেলাই থৈ গৈছে এই এনেকুৱা ধৰণৰ অৱস্থা কৰিছিল সেইকাৰণে এই গাঁৱৰ প্ৰতি মোৰ মৰম চেনেহ আছে শ্ৰদ্ধা আছে তেওঁলোকৰ ছেক্ৰিফাইচ আছে গাঁওখনে ছেক্ৰিফাইচ কৰাৰ কাৰণে আজি আমি BTCখন পাইছোঁ তেওঁলোকৰ বলিদানৰ কাৰণে আমাৰ ত্যাগৰ কাৰণে আমাৰ পুৰুষ মানুহৰ ত্যাগৰ কাৰণে মহিলাসকলৰ ত্যাগৰ কাৰণে আমি BTC পাইছোঁ গতিকে এই গাঁওখনৰ যথেষ্ট গুৰুত্ব আছে প্ৰাধান্য তেওঁলোকে পাব লাগে বাগমাৰা গাঁওখনে এই কথাটো মই অনুভৱ কৰোঁ আৰু আগন্তুক আহি থকা সময়বিলাকত এতিয়া মই সময় পাইছোঁ যিহেতু মই নিজে বহি থকা অৱস্থাত আছোঁ এতিয়া মই এই গাঁওবিলাকত মই এতিয়া ঘূৰি ঘূৰি তেওঁলোকৰ লগত থাকিম পৰা নাই মই অহা নাছিলোঁ মোৰ অলপ অসুখ আছিল কাৰণে মোক দায়িত্বও দিয়া নাছিলে কিন্তু মই ভাবিছোঁ যে ময়ো যোৱাটো দৰকাৰ আছে তাত সেইকাৰণে আহিছোঁ আৰু আমি জিকিম সেইটো দেখিছোঁ মন্ত্ৰী হ'ব মোৰ চেপ্টাৰ নহয় জানা তেখেতসকলে দুইজন আমাৰ দুইগৰাকী যুৱক থানাৰ পৰা উঠাই লৈ গৈ পেলাই এনকাউণ্টাৰ বুলি তেওঁলোকক মানে মাৰি পেলালে থানাৰ পৰা লৈ যায় কি কৰিলে তেওঁলোকে কি কৰিলে এষাৰ মাতম নামাতিলে তেওঁলোকৰ ওপৰত একো কিবা নহ'ল তেওঁলোকে সাধাৰণ পইচা দি পেলাই তেওঁলোকৰ মুখ বন্ধ কৰিছে সেইটোতো ন্যায় নহয় ন্যায় পাবলৈ হ'লে ন্যায় তেওঁলোকে পাবলৈ যিটো প্ৰাপ্য এই প্ৰাপ্যটো পাব লাগিব এইটো মই আহি থাকোঁতে মই গম পাইছোঁ কাৰণ মই যোৱাকালি ইয়াৰ পৰা দেৰিকৈ গৈছোঁ ৰাতিত দেৰিকৈ শুব পাইছোঁ তাৰপিছত আহি থাকোঁতে মই ৰাস্তাত গম পাইছোঁ এইটো কি ক'ব তেনেতো কৈছোঁ যে তেওঁ নিজে অশান্তি বাতাবৰণটো সৃষ্টি কৰিছে সদায় মানে বিজনেছমেনবিলাকৰ মুখত এইটোৱে শুনিছোঁ যে 30% বিচাৰিবলৈ 20% বিচাৰিবলৈ সেইটোতো এটা মানে অশনি সংকেত ৰাইজৰ মাজত অশনি সংকেত হৈছে আৰু এইবিলাকেই আমাৰ কিছুমান মানে কি বুলি কয় সেইটো দুৰ্নীতি পৰায়ণ কিছুমান ব্যক্তিসকলে এইটো সুযোগটো শুনিছোঁ যে 30% বিচাৰিবলৈ 20% বিচাৰিবলৈ সেইটোতো এটা মানে অশনি সংকেত ৰাইজৰ মাজত অশনি সংকেত হৈছে আৰু এইবিলাকেই আমাৰ কিছুমান মানে কি বুলি কয় সেইটো দুৰ্নীতি পৰায়ণ কিছুমান ব্যক্তিসকলে এইটো সুযোগ ল'বই আৰু এই গতিকে মই কণ্ডেম কৰিছোঁ গৰিহণা দিছোঁ ইয়াৰ ওপৰত একশ্যন হ'ব লাগে যাক হত্যা কৰিছে তেওঁলোকক ন্যায় দিব লাগে এইটো মই চৰকাৰৰ ওচৰত দাবী কৰিছোঁ नोंथाङा सरकारि साख्रि नागिरदोंना नोंथांनि थाखाय मोनसे गोजोनथाव खौरां नोंथांनि थाखाय दं एडुकेट पॉइंट जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरकारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन बे एडुकेट पॉइन्टआव नोंथांमोना SSC बैंक PO बैंक क्लार्क बैंक SO UPSC FSC डिफेन्स रेलवे स्टेट इन्सुरेन्स AAO ADO एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरकारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन बेखौबो मिथिनांगोन दि बे एडुकेट पॉइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि SSC GDनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों बारा नङा गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन बे सोलोंसालिया क'क्राझार बरपेटा रड गवालपारा आरो बङाइगावआवबो दं क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020261339 9101
536360 70020261133 91015363660